থাম্বনেইলটো চাই আপুনি হয়তো আইডিয়া কৰিব পাৰিছে কিহৰ বিষয়ে ক'ম 2 3 আৰু 5 ৰে বিভাজ্য অৰ্থাৎ হৰণ যোৱা সংখ্যাবোৰ কেনেদৰে সহজ পদ্ধতিৰে উলিয়াব পাৰি তাৰ বিষয়ে আজি ক'ম বিভিন্ন ধৰণৰ এক্সামত অহা মেথছৰ ক্যালকুলেশনসমূহ কৰাৰ সময়ত সংখ্যাটো কিহেৰে হৰণ যায় সেইটো উলিয়াওতে আমাৰ বহু সময় লাগে এতিয়া আপুনি এই তিনিটা পদ্ধতি যদি জানি লয় তেতিয়া আপুনি সহজে ক্যালকুলেশনটো কৰিব পাৰিব গতিকে আপুনি ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব নাম্বাৰ 1 2 ৰে হৰণ যোৱা সংখ্যা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 এই পাঁচটা সংখ্যা থাকে সেইবোৰ সংখ্যাক 2 ৰে হৰণ অৰ্থাৎ বিভাজ্য হয় ধৰা হল আমি 2354 2354 এই সংখ্যাটো ললো ইয়াৰ 4টো হৈছে এককৰ ঘৰৰ সংখ্যা 5টো হৈছে দশক 3টো হৈছে শতক আৰু 2টো হৈছে হাজাৰ এতিয়া এই সংখ্যাটোৰ এককৰ ঘৰত 0 2 4 6 8 এই সংখ্যাকেইটাৰ ভিতৰত কোনোবা এটা আছে নে নাই চাওক ইয়াত আছে 4টো আছে গতিকে এই সংখ্যাটোক 2 ৰে হৰণ যাব এতিয়া আমি এই সংখ্যাটোক যদি 2 ৰে হৰণ কৰো ইয়াৰ উত্তৰ ওলাব 1177 অৰ্থাৎ 1177 আপুনি মনত ৰাখিব সংখ্যাটোৰ যদি এককৰ ঘৰত 0 2 4 6 8 এইকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকে তেতিয়া হলে গোটেই সংখ্যাটোক 2 ৰে হৰণ যাব নাম্বাৰ 2 3 ৰে হৰণ যোৱা সংখ্যা সংখ্যাটোৰ গোটেই অংককেইটা যোগ কৰি পোৱা যোগফলক 3 ৰে বিভাজ্য হলে গোটেই সংখ্যাটোক 3 ৰে বিভাজ্য হয় ধৰা হল 4371 অৰ্থাৎ 4371 এই সংখ্যাটো আমি ললো এতিয়া আমি এই সংখ্যাটোৰ গোটেই অংককেইটা যোগ কৰিম 4 + 3 + 7 + 1 এতিয়া এই গোটেই সংখ্যাকেইটা যোগ কৰাৰ পাছত ইয়াৰ আমি যোগফল পালো 15 অৰ্থাৎ 15 এতিয়া এই সংখ্যাটোৰ অংককেইটা যোগ কৰি পোৱা যোগফলটো 3 ৰে হৰণ যায় নে নাই সেইটো চাম 3 5 * 15 অৰ্থাৎ 3 ৰে 15 হৰণ গল 3 5 * 15 ইয়াত বিয়োগ কৰিলে 0 0 অৰ্থাৎ এই সংখ্যাটোক 3 ৰে হৰণ গল এতিয়া আমি গোটেই সংখ্যাটোক 3 ৰে হৰণ কৰিব পাৰিম যেহেতু ইয়াৰ যোগফলটোক 3 ৰে হৰণ গৈছে গতিকে সংখ্যাটোকো 3 ৰে হৰণ যাব 4371 সংখ্যাটোক যদি আমি 3 ৰে হৰণ কৰো ইয়াৰ উত্তৰ ওলাব 1457 গতিকে এই সংখ্যাটোক 3 ৰে হৰণ গল মনত ৰাখিব যদি সংখ্যাটোৰ গোটেই অংককেইটা যোগ কৰি পোৱা যোগফলটোক 3 ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকো 3 ৰে হৰণ যাব নাম্বাৰ 3 5 ৰে হৰণ যোৱা সংখ্যা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 নাইবা 5 থাকে সেইবোৰ সংখ্যাক 5 ৰে হৰণ যায় ধৰা হল 7950 এই সংখ্যাটো আমি ললো এটা এই সংখ্যাটোৰ এককৰ ঘৰত কি সংখ্যা আছে সেইটো চাওক 0 আৰু 5 ৰ ভিতৰত আছে নে নাই ইয়াৰ এককৰ ঘৰত 0 আৰু 5 ৰ ভিতৰত আছে 0 আছে গতিকে এই সংখ্যাটোক 5 ৰে হৰণ যাব এতিয়া যদি আমি 7950 সংখ্যাটোক 5 ৰে হৰণ কৰি চাও ইয়াৰ উত্তৰ পাম 1590 অৰ্থাৎ এই সংখ্যাটোক 5 ৰে হৰণ গল অৰ্থাৎ যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 নাইবা 5 থাকে সেই সংখ্যাবোৰক 5 ৰে হৰণ যায় এতিয়া মই গোটেইকেইটা পইণ্ট আকৌ এবাৰ মনত কৰি দিছো নাম্বাৰ 1 যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 এই পাঁচটাৰ ভিতৰত যিকোনো এটা থাকে তেতিয়া হলে এই সংখ্যাটোক 2 ৰে হৰণ যায় নাম্বাৰ 2 যদি সংখ্যাটোৰ গোটেইকেইটা অংক যোগ কৰাৰ পিছত সেই যোগফলটোক যদি 3 ৰে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটোকো 3 ৰে হৰণ যাব নাম্বাৰ 3 যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 5 ইয়াৰে যিকোনো এটা থাকে তেতিয়া হলে সেই সংখ্যাটোকো 5 ৰে হৰণ যাব যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলত ক্লিক কৰি দিব তেতিয়া আপুনি নতুন নতুন নটিফিকেশনবোৰ পাই থাকিব